চেনেল এগেইন আজি আনিছোঁ অন্য এটা ব্লগ আপোনালোকৰ ওচৰলৈ তো ব্লগ তেন্তে স্কিপ নকৰাকৈ প্লিজ কিপ ৱাচিং গুগল পিন আহি পোৱাৰ ক্ষেত্ৰত সকলোৰে মৰম আৰু আশীৰ্বাদ জড়িত হৈ আছে আৰু এনেধৰণে মৰম দি যাব বুলি ভাবিছোঁ তো ফাইনেলি তিনিটা বস্তু দেখা পাইছে তিনিটা বস্তু ফ্লিপকাৰ্টৰ পৰা আহি পাইছে অলৰেডি মই আধামান খুলি চালোঁৱেই আৰু পিছত মনত পৰিলে আপোনালোককো দেখাই দিওঁ যদিও ইমান ডাঙৰ বস্তু নহয় তথাপি আনবক্সিং কৰি ইয়াৰ এডভান্টেজটো বা মোৰ কেনেকুৱা কামত আহিব সেইবোৰ অলপ দেখাই দিওঁ বুলি ভাবিলোঁ তো অলপ কুইকলি দেখাই দিম তো লেটছ আনবক্স এইটো আনবক্স কৰিব গৈ আছোঁ এতিয়া তো এইটো মিনি ট্ৰাইপড হয় 13 ইঞ্চৰ ফৰ মোবাইল ফোন উইথ হোল্ডাৰ ফৰ মোবাইল আৰু ফ্লেক্সিবল গৰিলা ষ্টেণ্ড ফৰ DSLR এণ্ড একশ্যন কেমেৰাছ তো এইটো মোবাইল ফোনৰ কাৰণেও ভাল হয় কমফৰ্টেবল হয় বা ফেভৰেবল হয় আৰু মোবাইল ফোনৰ লগতে আপোনালোকে কেমেৰাৰ কাৰণে ইউজ কৰিব পাৰে তো এইটো দেখাই পাইছে মাৰ্ক লিপৰ গৰিলা ট্ৰাইপড হয় এইটো তো কম বাজেটত পাৰচেছ কৰিব পাৰে আৰু ইউজ কৰিব পাৰে তো মই এইটো খোলোঁ এতিয়া মানে ইয়াতে যোনটো ষ্টিল পেক আছিলে ষ্টিল পেকটো অলৰেডি কাটা গ'ল আৰু এবাৰ চালোঁ আৰু আকৌ বন্ধ কৰি আপোনালোকক দেখাই দিওঁ বুলি আকৌ মই ৰিঅ'পেন কৰিছোঁ আনবক্সিং তো লেটছ আনবক্স আৰু চাওঁ ইয়াৰ ভিতৰত কেনেকুৱা ধৰণৰ বস্তু আছে তো ইয়াতে যোনটো মোবাইল ফোনটো য'ত ৰাখিব এটেচ কৰি সেইটো এটেচ কৰা যোনটো হেৰি হয় গেজেট হয় সেইটো হয় নামটো জানো কি হয় ইয়াত প্ৰপাৰ নামটো তো ইয়াতে জইন দিব লাগিব ট্ৰাইপডৰ লগত এনেকৈও জইন দিব পাৰে কাৰণ ইয়াতে দেখা পাইছে নট আছে ইয়াতে তো নটত ইয়াতে জইন কৰি দিলে হ'ব আৰু ছাইডকেও আছে যদি আপুনি দীঘত এনেকৈ জইন দিব বিচাৰে চিল বনালে তেনেকুৱা ধৰণে জইন কৰি ল'ব পাৰে মানে এনেকুৱা ধৰণে পিছত দেখাই দিম আৰু যদি ইউটিউবৰ কাৰণে বনাই আছে তেন্তে এনেকৈ পঠালিকৈ তলত ধুনীয়াকৈ ফিক্স কৰি ল'ব পাৰে তো এইটো এতিয়া থৈ দিওঁ আৰু কি আছে চাওঁ ইয়াৰ লগতে তো ইয়াতে এটা বৰ ভাল বস্তু আছে ব্লুটুথ যোনটো ৰিম'ট কণ্ট্ৰল হয় মানে ট্ৰাইপডৰ লগত আপুনি ফোন আৰু ট্ৰাইপডটো কানেক্ট কৰি লৈ ফোনৰ লগত এইটো ট্ৰাইপডৰ যোনটো হেৰি হয় ৰিম'ট কণ্ট্ৰল টাইপ দিছে এটা সৰু এইটো কানেক্ট কৰি লোৱাৰ পাছত পেয়াৰ আপ কৰাৰ পাছত কণ্ট্ৰল কৰিব পাৰে বেলেগ এজন মানুহৰ প্ৰয়োজন নাথাকে যিকোনো এটা ভিডিঅ' বনাবলৈ এয়া দেখা পাইছে সৰু হয় খুবেই যদি আপুনি কেমেৰাৰ কাৰণে ইউজ কৰি আছে তেন্তে ইয়াতে কেমেৰা অপশ্যনটো আছে আৰু যদি এণ্ড্ৰইডৰ কাৰণে ব্যৱহাৰ কৰি আছে তেন্তে ইয়াতে দেখা পাইছে তলত সৰুকৈ কেমেৰাৰ তলে এণ্ড্ৰইড বুলি আছে ইয়াতে অন অফ আছে দুটা তো যেতিয়া আপুনি ব্যৱহাৰ নকৰে অফ কৰি থৈ দিব যেতিয়া ব্যৱহাৰ কৰে তেতিয়া অন কৰি ল'ব পাৰে তো অন কৰিলে এটা লাইট জ্বলিব দেখা পাইছে ব্লু লাইট আৰু পেয়াৰ হোৱাৰ পাছত যেতিয়া ফোনৰ লগত কানেক্ট কৰিব তেতিয়া পেয়াৰিং হোৱাৰ পাছত লাইট জ্বলাটো বন্ধ হৈ যাব অফ কৰি থৈছোঁ বাৰু আৰু যোনটো মেইন বস্তু হয় ট্ৰাইপডটো উলিয়াই চাওঁ কেনেকুৱানো হয় আৰু ইয়াৰ পৰাই মই ভিডিঅ' বনাম এতিয়া যিহেতু মোৰ যোনটো কেমেৰাৰ ট্ৰাইপড আছিলে সেইটোৰো যোনটো মোবাইলৰ লগত কানেক্ট কৰা বস্তুটো হেৰাই থাকিলে তো সেইটোতো ইউজ কৰিব পৰা নাই তো মিনি ট্ৰাইপড এটাও আছিলে সেইটোও ভাগি থাকিলে তো সেইকাৰণে এইটো অৰ্ডাৰ কৰা হ'ল তো দেখিছে কিমান ধুনীয়া হয় গৰিলা ট্ৰাইপড তো পটকনে ভাগিও নাযাব বেণ্ড কৰি ল'ব পাৰে নিজৰ যেনেকৈ বিচাৰে আৰু ফেভৰেবল টাইপ বনাই ল'ব পাৰে ইয়াতে মই কানেক্ট কৰি দেখাম এনেকৈ মই ব্লগিং কৰিব গৈ আছোঁ ইয়াৰ পৰা তো দেখাটো খুবেই ধুনীয়া লাগে গৰ্জিয়াছ লুক আৰু এলিগেণ্ট লাগে তো কম বাজেটত ভাল পাৰচেছ হয় আৰু এইটো কম বাজেটত মোবাইল ফোনৰ পৰা ভিডিঅ' চিডিঅ' কৰি ইউটিউবত দিব বিচাৰে বা এনেকুৱা ধৰণেৰে চেনেল এটা গ্ৰ' কৰিব বিচাৰে তেন্তে এইটো খুবেই ভাল এটা পাৰচেছ হ'ব গৈ আছে তো নতুনকৈ যোনে ইউটিউবত চেনেল খুলিম বুলি ভাবিছে তেখেতসকলৰ কাৰণে এইটো খুবেই ভাল হয় আৰু ব্যৱহাৰ কৰিবলৈও খুবেই সহজ তো মই এবাৰ কানেক্ট কৰি দেখাম এতিয়া হিয়াৰ ইউ কেন চি মই মোবাইল ফোনৰ পৰাই ভিডিঅ' বনাওঁ মেক্সিমাম মোবাইল ফোনে বেষ্ট হয় পূৰা ইজি টু মেনেজ
আৰু যদি ততে যাওঁতেও আমাৰ মোবাইল ফোনটোৱে যিহেতু লগত থাকে তো এয়া দেখা পাইছে ট্ৰাইপডটো কানেক্ট কৰি লৈছোঁ ভালকৈ দেখা পোৱা নাই চাগে তো অলপ এনেকুৱা ধৰণৰ হ'ব তো ধুনীয়াকৈ কেৰি কৰি এনেকুৱা ধৰণেৰে ভিডিঅ' বনাব পাৰে তো দেখাটো খুবেই ভালে লাগিছে তো এনেকুৱা ধৰণেৰে ভিডিঅ' বনাব ষ্টাৰ্ট কৰিব পাৰে মই বেলেগ আৰু দুটা বস্তু কি অৰ্ডাৰ কৰিছিলোঁ আৰু কি আহিছে সেই দুটা আনবক্সিং কৰি দেখাম এতিয়া এইটোতো মোৰ বহুত কামত আহিব এতিয়া ভিডিঅ' যিহেতু মই বনাই থাকোঁ সৰু সুৰাকৈ তো এইটো বহুত কামত আহিব আমি বেণ্ড প্ৰয়োজন সাপেক্ষে এইটো বেণ্ডো কৰি ল'ব পাৰিম লাইক তেনেকৈ আৰু দেখাই দিছোঁ দেখা পাইছে এনেকৈ বেণ্ড কৰিব পাৰিম তো একো দিগদাৰ নহয় মানে ভাগি যোৱাৰ চান্স নাথাকে আৰু এনেকুৱা ধৰণৰ খুবেই ভাল লাগিছে দেখাটো তো এতিয়া বাকী দুটা বস্তু আনবক্স কৰোঁ আহক তো মই ট্ৰাইপডটোৰ আনবক্সিং হৈ গৈছে আৰু এটেচ কৰাৰ পাছত মই কেনেধৰণে ভিডিঅ' বনাব গৈ আছোঁ সেয়াও দেখালোঁ অকণমান আৰু এয়া দেখা পাইছে কি হয় বাৰু গেছ কৰকচোন এইটো এটা কি হয় বাৰু এইটো এটা ছাতি হয় আৰু খুবেই কালাৰফুল হয় খুবেই ধুনীয়া তো এতিয়া ৰেইনি মনচুন ছিজন হয় যিহেতুতো মনচুন ছিজনত এখন আমব্ৰেলাৰ খুবেই প্ৰয়োজন হয় তো মই এখন আহল বহল ছাতিকে ল'লোঁ সেইকাৰণে যোনটো মই ট্ৰাইপড এতিয়া দেখালোঁ তো সেই ট্ৰাইপডতে জইন কৰি ফোনটোৰ পৰা ভিডিঅ'টো বনাই আছোঁ আৰু এইটো ৰিম'ট যোনটো ট্ৰাইপডৰ ৰিম'ট হয় সেইটোৰ পৰা ব্লুটুথৰ সহায়ত ফোনৰ লগত কানেক্ট কৰি লৈছোঁ আৰু ইয়াৰ পৰা কণ্ট্ৰল কৰি ধুনীয়াকৈ ভিডিঅ' বনাব পৰা হৈছে আৰু কোনো বেলেগ মানুহৰ প্ৰয়োজন হোৱা নাই তাতে ৰেকৰ্ডিঙৰ অপশ্যনটো টিপিবলৈ বা প'ষ্ট কৰিবৰ কাৰণে তো মই এইটো এতিয়া থৈ দিম তাৰপিছত নেক্সট বস্তুটো মই এতিয়া আনবক্সিং কৰিব গৈ আছোঁ মই ইয়াত দেখা পাইছে দীঘলকৈ বস্তু এটা তো ইয়াতনো কি আছে চাম তো 1 2 3 এইটো দেখা পাইছে ধুনীয়া হয় কালাৰফুল মেলি দেখাম বাৰু মনচুনৰ ছিজনত এতিয়া বাৰিষাৰ বতৰত এখন এনেকুৱা ধৰণৰ ছাতিৰ খুবেই প্ৰয়োজন আৰু খুবেই দৰকাৰী আৰু তো এইটো কামত আহিব বহুত ধৰণেৰে তো এতিয়া ধুনীয়াকৈ মেলি দেখাই দিম কিমান ডাঙৰ কিমান বহল আৰু কিমানজন মানুহ একেলগে গৈ বৰষুণৰ পৰা বা ৰ'দৰ পৰা হাত সাৰিব পাৰিব তো মই বাৰু দেখাই দিম খুলি কিনে তো আমি এতিয়া খুলিব গৈ আছোঁ দেখা পাইছে খুবেই ডাঙৰ হয় ফিজিকেল যদি হোৱা নাই মই অলপ দূৰত গৈ কিনে দেখাই দিম ধুনীয়াকৈ তো খুবেই ভাল আৰু কমফৰ্টেবল হয় আৰু ইমান হেভি ৱেইট নহয় লাইট ৱেইট হয় তো এইটো ৰ'দে বৰষুণে ক'ৰবাত অলপ যদি ওলাই যায় এতিয়া মনচুনৰ ছিজন যিহেতু বৰষুণ দি থাকিব কিনকিনীয়াকৈ তো এয়া খুবেই কামত আহিব গৈ আছে মোৰ তো খুবেই ভাল লাগিছে খুবেই কালাৰফুল উইথ খুবেই বিউটিফুল আৰু মই এতিয়া ধুনীয়াকৈ দেখাই দিছোঁ ভিডিঅ'টো এইটো হৈছে ফ্লিপকাৰ্টৰ পৰাই অনা হয় তো ইয়াত কি আছে আনবক্সিং কৰি দেখাই আছোঁ মই এবাৰ পেকটো খুলি লৈ ষ্টিল পেকটো যেনেকৈ ক'লোঁ আৰু ভাবিলোঁ এবাৰ আকৌ দেখাই দিওঁ তো আৰু এটা বস্তু এইটো হৈছে লেক্টক কেলেমাইনৰ ইয়াত দেখাই পাইছে লেক্টক কেলেমাইনৰ ডেইলি ক্লিনজিং ৱাইপছ হয় তো এইটো ৱাইপছ হয় খুব অলপ ডিছকাউণ্টত পাইছিলোঁ ট্ৰায়াৰ পেক হয় তো গৰমত খুবেই ভাল হয় যদি আমি ফিল্ডত ওলাই যাওঁ ৰ'দত আৰু পূৰা ঘামি যাওঁ তেতিয়া এই ৱাইপছবোৰ ইউজ কৰি পূৰা ক্লিন কৰি ল'ব পাৰি আৰু ফেচ পূৰা ধুনীয়াকৈ ক্লিনজিং হৈ যাব তো খুবেই কামত আহিব গৈ আছে তো এনেকুৱা ধৰণৰ তিনিটা বস্তু মই পাৰ্চেছ কৰিছিলোঁ আণ্ডাৰ বাজেট আৰু খুবেই কামত আহিব গৈ আছে গৰমৰ দিনত বিশেষকৈ মনচুনৰ দিনবোৰত তো যদি পাৰে এনেকুৱা ধৰণৰ বস্তুবোৰ ক্ৰয় কৰক আৰু ইউজ কৰক খুবেই ভাল পাব এইটো কোনো প্ৰম'চনেল ভিডিঅ' নহয় কিন্তু মই দেখাই দিছোঁ কি আনিলোঁ এই দুদিনত এনেই বহুত ডাঙৰ বস্তু নহয় মই বহুত বস্তু আনো কিন্তু আনবক্সিং কৰি নেদেখাওঁ বৰিং লাগে বা তেনেকুৱা ধৰণৰ মনতো নপৰে কিন্তু আজি ভাবিলোঁ তিনিটা বস্তু আহিছে একেলগে যিহেতু তো অলপ দেখাই দিওঁ কিনো আনিলোঁ আৰু ইফ ইউ লাইক মাই টুডেজ ভিডিঅ' দেন প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব থেংক ইউ ফৰ ইয়ৰ ভেলুৱেবল টাইম